Welcome to the leading site news. (120) edition of Prime Minister Man Ki Baat Dipu Atal Bihari Vajpayee Bhavan BJP Asahemalong ki Paman Phone. Por Karbi Anglong Zila আমার একটা সাংগঠনিক সভা আছিল। এই সভাত রাজ্যিক প্রভারী হরিশ দ্বিবেদী ডাঙৰীয়া উপস্থিত আছিল আর আমার বিভিন্ন মণ্ডল 17টা মণ্ডল আছে মণ্ডলৰ বিষয়ববীয়া আর আমার এটা জিলা অফিস মিটিং হৈ গ'ল লগতে আমার ইএম আছে এমএসসি আছে অনারেবল এমএলএ আছে সবে মিলি আমি আমার ভারতীয় জনতা পার্টি সংগঠন কীভাবে আমি শক্তিশালী কৰিব পাৰোঁ আৰু আমাৰ সন্মুখত 2026 ইলেকশ্যন আছে। এই নিৰ্বাচনত আমাৰ এটা লক্ষ্য আছে যে অসমত আমি 100+ সিট আনিব লাগিব। তাৰ কাৰণে আমাৰ কাৰ্বি এংলং দুইটাই জিলা মিলাই 5টা আছে, 5টা আমি জিকিব লাগিব। তাৰ কাৰণে বুথৰ পৰা ষ্টাৰ্ট কৰি আমাৰ বুথ শক্তি কেন্দ্ৰ মণ্ডল জিলা কি দায়িত্ব আছে, প্ৰতিজন কাৰ্যকৰ্তাৰ কি দায়িত্ব আছে, কি কৰিব লাগিব, পৰৱৰ্তী সময়ত কি আমাৰ দায়িত্ব থাকিব, কি আমাৰ কাম আছে, এইবিলাক কামতো আলোচনা হ'ব আৰু আমি কামটো ভগাই দিছোঁ কোনে কি কৰিব। চবে এই যিটো আমাৰ সন্মুখত বিষয় আছে, আমাৰ এটাই বিষয়, এটাই লক্ষ্য আছে, ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী সংগঠন কৰিব লাগিব। এতিয়াকে আমাৰ ৰাষ্ট্ৰীয়তা আৰু মন কি বাতৰ আজি 120টা আজি লগতে আমি আপোনালোকে জানে মন কি বাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 119টা এপিসোড হৈ গৈছে ইয়াৰ আগতে আৰু আজি 120th এপিসোড আছে। আমি 11টাৰ পৰা 11:30 লগত আমাৰ ৰাজ্যিক প্ৰভাৰী আমাৰ জিলা বিষয়ববীয়া মণ্ডলৰ বিষয়ববীয়া বিধায়ক আৰু আমাৰ ইএম এমএলএ লগতে আমি কৰিছোঁ। তেখেতে যি কথাটো ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যি কথাটো কয় একচুৱেলি মন কি বাতত পলিটিকেল কথাটো নকয়, সেইটো কিভাৱে আমি এটা ভাল সমাজ গঢ়ি তুলিব পাৰোঁ, ৰাষ্ট্ৰ এটা নিৰ্মাণ কৰিব পাৰোঁ, তাৰে কথাটো তাকে এইবিলাক কথা আৰু এইবিলাক কথা আমাৰ অঞ্চলত কিভাৱে আমি কামত লগাব পাৰোঁ। প্ৰতিজন ব্যক্তিক আমি এই মেছেজ তেখেতক আমি দিবৰ কাৰণে আমি ইয়াতে খুলিলোঁ। এতিয়া আমি গাঁৱে গাঁৱে যায়, বুথে বুথে যায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত বুথৰ মাধ্যমত আমি ৰাইজক লৈ যাম। এইটোৱে আমাৰ আজি এটা কাৰ্যক্ৰম আছে। হ'ব।